আজি সাংস্কৃতিক শোভাযাত্ৰাত অসমৰ জনপ্ৰিয় অভিনেত্ৰী আপোনালোকে চিনি পাইছে, দেহৰ বাৰীত খুব দেখি থাকে ৰিচা চেত্ৰী বা আহিছে। ইয়াৰ গাত বক বক কৰি তুলি থকা গৰম পানী ঢাল, তেতিয়াহে ক'ব ঢালি দে। নমস্কাৰ। মাহমৰা উচ্চ মাধ্যমিক বিদ্যালয়ত যিহেতু সোণালী জয়ন্তী দুদিনীয়া কাৰ্যসূচী আজি শেষৰ দিন। আজি শেষৰ দিনত প্ৰথম কাৰ্যসূচী চাফাই আছিলে, চাফাই কাৰ্যসূচী শেষ হ'ল। এতিয়া দ্বিতীয় কাৰ্যসূচী আছে সাংস্কৃতিক শোভাযাত্ৰাত। সাংস্কৃতিক শোভাযাত্ৰাৰ বাবে দলসমূহ উপস্থিত হৈছেহি। সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব অসমৰ জনপ্ৰিয় অভিনেত্ৰী বেহৰবাৰী আঠকচৰ ৰিচা চেত্ৰী আৰু অসমৰ কেবিনেট মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়া। ইতিমধ্যে সাংস্কৃতিক দলসমূহ উপস্থিত হৈছেহি। খন্তেক এক সময়ৰ পাছতে 12 যি সাংস্কৃতিক শোভাযাত্ৰা আপোনালোকে চাবলৈ পাব। এই মুহূৰ্তত আমি সকলোৱে লগ খাইছোঁ, নতুন দিনৰ কাৰণে পৰিকল্পনা কৰিছোঁ। এই গৌৰৱ উজ্জ্বল মুহূৰ্তটো আমি ধৰি ৰাখিবৰ কাৰণে বিচাৰিছোঁ। আপোনালোকে যে দেখিছে গৌৰৱ উজ্জ্বল সোণালী জয়ন্তী সমাৰোহ, ইমান ধুনীয়াকৈ লিখা আছে। এইখিনি ধানেৰে লিখা আছে আৰু এইখিনি চাওক আপোনালোকে বাঁহেৰে বনাইছে, কিমান ধুনীয়া লাগিছে চাওক। এইখিনি বাঁহ, এইটো হ'ল দন্তীয়া দ আখৰটো, দন্তীয়া দ, এইটো আ দ ৰ মধুৰিআম নৰচিকানী বাঁহৰে বনাইছে। চব কিমান ধুনীয়াকৈ আঠা লগা দিছে, ভাল লাগিছে। বাকী ৰিচা চেত্ৰী আমাৰ বেহাৰবাৰী আউটপোষ্টৰ এগৰাকী অভিনেত্ৰী ৰিচা চেত্ৰীয়ে অংশগ্ৰহণ কৰিব আৰু কেবিনেট মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়াই উদ্বোধন কৰাৰ কথা আছে। আমি প্ৰস্তুতি হৈ আছে। আজিৰ দিনটোতো মুকলি সভা আছে, আলোচনা চক্ৰ আছে। আলোচনা চক্ৰলৈ কেইবাগৰাকী বিশিষ্ট অতিথিক মতা হৈছে। ND24 সম্পাদক প্ৰধান ৰাজদীপ বাইলম্বুৱা ইতিমধ্যে আহি পাইছেহি। আমি মুঠতে আজিৰ দিনটো এটা উল্লেখযোগ্য দিন। আজিৰ দিনটোৱে আমাৰ গোটেই সোণালী জয়ন্তীটোক স্মৰণীয় কৰি ৰাখিব বুলি আমি আশা কৰিছোঁ। আজি এই গৌৰৱ মুহূৰ্তত আপোনালোকে সাংস্কৃতিক শোভাযাত্ৰাৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টো ক'ৰ পৰা চাইছে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব, কমেণ্ট কৰিব। ধন্যবাদ। ফেমাছ আছামৰ সমূহ আছিলোঁ নৱবৰ্ষৰ ইংৰাজী নৱবৰ্ষৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আজি আমাৰ 50 বছৰীয়া সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান। আইচেংখোৱা ছ'চিয়েল ফাৰ্মৰ আপুনি কি পদবীত আছে বা অনাগত দিনত কেনেধৰণৰ কাম কৰিম বুলি ভাবিছে? মোৰ লগত আছে বিদ্যালয়খন পৰিচালনা সমিতিৰ সভাপতি আৰু প্ৰাক্তন ছাত্ৰ। স্বাগতম জনাইছোঁ আমাৰ ফেমাছ আছাম ইউটিউব চেনেললৈ। আজি সাংস্কৃতিক শোভাযাত্ৰাত অসমৰ জনপ্ৰিয় অভিনেত্ৰী আপোনালোকে চিনি পাইছে, দেহৰ বাৰীত খুব দেখি থাকে ৰিচা চেত্ৰী বা আহিছে। যিহেতু আমাৰ অঞ্চলটোলৈ আহিছে, আজি সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰি কেনেকুৱা লাগিছে আপোনাৰ অনুভৱটো অসম জনতাক? এনেই মই ধৰি লওঁ নে? আগতে যেতিয়াও শোভাযাত্ৰালৈ গৈছোঁ, কেতিয়াও স্কুলৰ কাৰণে যোৱা নাই। সদায় বিহু অনুষ্ঠান বা কিবা এনেকুৱা থাকে। সেইকাৰণে আজিৰ সাংস্কৃতিক শোভাযাত্ৰাটো অকণমান বেলেগ আৰু ভাল লাগিছে, কাৰণ মহামৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ 50 বছৰ হৈছে, গতিকে বহুত ডাঙৰ কথা আৰু খুব ভাল লাগিছে। আৰু ভাল হওক, 100 বছৰ হওক, যাতে আকৌ আহিব পাৰোঁ কেতিয়াবা। ভাল লাগিব নহয় জানো? সকলোকে মৰম আৰু শ্ৰদ্ধা জনাইছোঁ। বালৈ ধন্যবাদ থাকিল। আৰু আপোনালোকে ক'ৰবাত চাইছে কমেণ্ট কৰি দিব। আৰু বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে বা আজি অনুভৱ কেনেকুৱা প্ৰাক্তন ছাত্ৰী হিচাপে? খুব বেছি ভাল লাগিছে। প্ৰাক্তন ছাত্ৰী হিচাপে বিদ্যালয়ৰ সোণালী জয়ন্তী নিজে উপভোগ কৰিবলৈ পাইছোঁ আৰু ভাল লাগিছে। ধন্যবাদ। বাকী আপোনালোকে শেষলৈকে অনুষ্ঠানটো চাই থাকক আৰু ক'ৰবাত চাইছে কমেণ্ট কৰি দিবলৈ নাপাহৰিব। খুব এটা সুন্দৰ মুহূৰ্ত। 50টা বৰ্ষ অতিক্ৰম কৰিলে আৰু এই 50টা বৰ্ষত আমি আচলতে খুব গৌৰৱান্বিত হৈছোঁ, উৎফুল্লিতও হৈছোঁ। 12 সাংস্কৃতিক শোভাযাত্ৰা হৈছে বিভিন্ন জাতি জনগোষ্ঠীতে একত্ৰিত হৈ আমি এই শোভাযাত্ৰাখন আমি কৰিবলৈ আগবাঢ়ি আহিছোঁ। আৰু আপোনালোকে ইতিমধ্যে দেখা পাইছে, আমাৰ ফেমাছ আছাম ইউটিউব চেনেলত দেখা পাইছে যে অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী তথা বেহাৰবাৰী আউটপোষ্টৰ খুব চিনাকি মুখ ৰিচা চেত্ৰী ডাঙৰীয়ানী আমাৰ মাজত উপস্থিত আছে। আৰু তেখেতৰ উপস্থিতিত আমাৰ আজি এই বৰ্ণিল শোভাযাত্ৰাখন খুব সুন্দৰভাৱে অনুষ্ঠিত হৈ আছে। যোৱাকালিৰ পৰা আমাৰ এই অনুষ্ঠানটো অনুষ্ঠিত হৈ আছে। যোৱাকালি আমাৰ সুন্দৰভাৱে 50খন পতাকা আৰু 50 গজি বন্তি আমি প্ৰজ্বলন কৰি যিসকল মূল উদ্যোক্তাই আমাৰ স্কুলখন প্ৰতিষ্ঠা কৰিছিল তেওঁলোকক আমি উৎসৰ্গা কৰিছোঁ। ঠিক তেনেদৰে বৃহত্তৰ মাহমৰাবাসীৰ ৰাইজ একত্ৰিত হৈ আমি এই বৰ্ণিল শোভাযাত্ৰাখনিত অংশগ্ৰহণ কৰিবলৈ গৈ আছোঁ। আমি সকলোকে আহ্বান জনাইছোঁ যে যোৱাকালিৰ পৰা অনুষ্ঠিত হৈ থকা সামৰণি অনুষ্ঠানভাগি আহক আপোনালোকে। আজি আমাৰ সামৰণি অনুষ্ঠান
সকলোকে এটা আহ্বান জনাব বিচাৰিছোঁ যে বৃহত্তৰ মাহমৰাবাসী ৰাইজৰ ফালৰ পৰা আমি যিখন বিদ্যালয় আচলতে আমি পালোঁ সেই বিদ্যালয়খনৰ পৰা আমি যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে এই বিদ্যালয়খনৰ পৰা শিক্ষা লাভ কৰি আজি এনেদৰে আচলতে আমি আপোনালোকৰ আগত কথা ক'বলৈ শিকিছোঁ সেইখন বিদ্যালয়ৰ বৰ্ণিল শোভাযাত্ৰাক আমি স্বাগতম জনাইছোঁ। হয়, ধন্যবাদ। লগে লগে ছাৰক আমি আমাৰ সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। মই কিনো কওঁ, নাহাৰটিয়াত মোৰ মামাৰ ঘৰ, বেহাৰবাৰীত মোক দেখিছে আৰু আপোনালোকে মৰম দিছে কাৰণেই মই আজি বেহাৰবাৰীত আছোঁ। সেই গতিকে আপোনালোকৰ মৰমতে আপোনালোকে মোক মাতিছে ইয়ালৈ, মোৰ কাৰণে বহুত ডাঙৰ কথা। আপোনালোক সকলোকে মোৰ মৰম আৰু শ্ৰদ্ধা আকৌ এবাৰ কৈছোঁ। আজিৰ শোভাযাত্ৰা খুব সুন্দৰকৈ পাৰ হওক তাকে ক'ব বিচাৰিছোঁ। ধন্যবাদ। সাংস্কৃতিক শোভাযাত্ৰাৰ দল সকলো আহিছে খুব সুন্দৰকৈ আৰু দীঘলীয়াকৈ খুব লানি নিচিগা এটা দল। আপোনালোকে ভিডিঅ'টো সকলোকে চাই থাকিব। ঠিক আছে। এয়া গায়ন বায়নৰ দল। মই অকণমান গেটখনৰ ওচৰৰ পৰা হ'ব। ঠিক আছে। গেটখনৰ অসমৰ জনপ্ৰিয় অভিনেত্ৰী আপোনালোকে চিনি পাইছে, বেহাৰবাৰীত খুব দেখি থাকে, ৰিচা চেত্ৰী বা আহিছে। কেনেকুৱা লাগিছে? বাকী আপোনালোকে শেষলৈকে অনুষ্ঠানটো চাই থাকক আৰু ক'ব চাইছে কমেণ্ট কৰি নাপাহৰিব। আৰু এইপিনে আছে সত্ৰীয়া নৃত্য, এতিয়া ঝুমুৰ। এইফালে আছে মাহমৰা উচ্চ মাধ্যমিক বিদ্যালয় গৌৰৱোজ্জ্বল সাংস্কৃতিক শোভাযাত্ৰা কাবুলা গণ্ড সমাজ। এইফালে কাবুলা গণ্ড সমাজ। এইফালে সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ যিসকলে কৰিছে সকলোলৈ ধন্যবাদ জনাইছোঁ। এই মুহূৰ্তত আমি বহুত সুখী হৈছোঁ। আমি সকলোকে লগ পাইছোঁ। স্কুলখনে একঘেমীয়া এটা পৰিৱেশৰ পৰা নতুন এটা গতি পাইছে। আমি যেতিয়া ইয়াত প্ৰথম আৰম্ভ কৰিছিলে প্ৰতিষ্ঠাপকসকলে, তেতিয়া ইয়াত এটা যথেষ্ট অনগ্ৰসৰ পৰিৱেশ আছিলে। আজি সেই অনগ্ৰসৰ পৰিৱেশৰ পৰা বহুত উন্নতি কৰিবৰ কাৰণে সক্ষম হৈছে এই স্কুলখনে। সেইকাৰণে এই স্কুলখনক আছিলা লৈ এই মাহমৰা অঞ্চলত যথেষ্ট উন্নতি হৈছে। যথেষ্ট ৪,০০০তকৈ অধিক প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে এই স্কুলৰ পৰা শিক্ষা পাবৰ কাৰণে সক্ষম হৈছে। এই মুহূৰ্তত আমি সকলোৱে লগ খাইছোঁ, নতুন নিৰ্মাণৰ কাৰণে পৰিকল্পনা কৰিছোঁ। এই গৌৰৱ উজ্জ্বল মুহূৰ্তটোক আমি ধৰি ৰাখিবৰ কাৰণে বিচাৰিছোঁ। ধন্যবাদ। প্ৰাক্তন ছাত্ৰ হিচাপে আপোনাৰ অনুভৱ কেনেকুৱা? অকণমান খুব এটা সুন্দৰ অনুভৱ। আৰু আমি প্ৰাক্তন ছাত্ৰ হিচাপে আজি এই গৌৰৱোজ্জ্বল সোণালী জয়ন্তী সমাৰোহত অংশগ্ৰহণ কৰি আমি এনেধৰণে এই কাৰ্যসূচী পাতিবলৈ পাই আমি খুব সুখী হৈছোঁ। অনাগত দিনত সকলো ধৰণৰ সহায় সহযোগিতা আমি আমাৰ প্ৰাক্তন ছাত্ৰ হিচাপে এই বিদ্যালয়খনৰ কাৰণে আমি কৰি যাবলৈ সকলো ধৰণৰ সহায় সহযোগিতা কৰি যাবলৈ আমি প্ৰস্তুত আছোঁ। ইমানেই আৰু সকলো সহায় সহযোগিতা আমি প্ৰাক্তন ছাত্ৰ স্থানীয় ৰাইজ সকলো কামনা কৰিছোঁ। এইফালে হ'ল সোণোৱাল কছাৰী আৰু সৌফালে আহি আছে স্বাধীনতা সংগ্ৰামী কনকলতা বৰুৱা, বন্দে মাতৰম। এইফালে কনকলতা গ্ৰন্থ অধ্যয়ন প্ৰয়োজনীয়তা, কিতাপ পঢ়াৰ প্ৰয়োজনীয়তা আছে। জ্ঞান গ্ৰন্থৰে দান বুলি কৈছে। গৌৰৱোজ্জ্বল সোণালী জয়ন্তী সমাৰোহ মাহমৰা উচ্চ মাধ্যমিক বিদ্যালয় 9-10 জানুৱাৰী আদৰণি কিমান সুন্দৰকৈ সজাইছে। ধানেৰে লিখিছে, বৰ ধুনীয়া লাগিছে আৰু জাপি লগাই দিছে। ভিতৰৰ ফালে আপোনালোকক দেখুৱাম বাৰু দুজনমান প্ৰাক্তন
ছাত্ৰ ছাত্ৰী সভাপতি বিদ্যালয়ৰ সকলোকে আপোনালোকৰ লগত চিনাকি কৰাই দিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এইফালে আহি আছে অসমীয়া সংস্কৃতিৰ বিহু জাতীয় উৎসৱ। পেঁপা খুব সুন্দৰকৈ বনাইছে দেই। আৰু এইফালে চাওক, এইফালৰ পৰাও আহিছে, ইপিনৰ পৰাও আহি আছে সাংস্কৃতিক শোভাযাত্ৰাৰ দল। গাড়ীটো আহিছে এইফালে। আমি আজি গৌৰৱ উজ্জ্বল 50টা বছৰ মাহমৰা উচ্চ মাধ্যমিক বিদ্যালয়ে পাৰ কৰালে আৰু আজি এই অনুষ্ঠানৰ অন্তিম দিন। এবছৰীয়া এটা পৰিকল্পনাৰে গোটেই কামখিনি কৰি যোৱা হৈছিল। আজি শেষৰটো দিন। আমাৰ ইমানেই ভাল লাগিছে যে আমি এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ হৈ আমি আমাৰ এই অৱস্থাতেই এই সময়তে আমি 50টা বছৰৰ যি 50 বছৰীয়া গৌৰৱ উজ্জ্বলটো পালোঁ। গতিকে আমাৰ খুব ভাল লাগিছে। তাক লৈ আমি গৌৰৱান্বিত। ধন্যবাদ জনাইছোঁ। বাকী এতিয়া কাৰ্যসূচী আছে সাংস্কৃতিক শোভাযাত্ৰা। মোৰ লগত আছে বিদ্যালয়খন পৰিচালনা সমিতিৰ সভাপতি আৰু প্ৰাক্তন ছাত্ৰ। স্বাগতম জনাইছোঁ আমাৰ ফেমাছ আছাম ইউটিউব চেনেললৈ। আৰু হয়, মই বিদ্যালয় পৰিচালনা সমিতিৰ বৰ্তমানৰ সভাপতি দায়িত্বত আছোঁ। যদিও মই এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ নহয়, মই অন্য এখন বিদ্যালয়ৰ স্থানীয় হিচাপে যিহেতু মোকে বৰ্তমানৰ কাৰ্য পৰিচালনা কৰিবৰ কাৰণে মোকে দি থৈ দিছে, সেই সৈতে মোৰ অনুভৱটো প্ৰাক্তন ছাত্ৰ হিচাপে নহয়, মই এই বিদ্যালয়ৰ লগত মই পৰিচালনা সমিতি আৰু উন্নয়ন সমিতিৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ। অনুভৱ প্ৰাক্তন ছাত্ৰ বুলি নহ'লেও যথেষ্ট মোৰ লগৰখিনি প্ৰায় মোৰ এইখন বিদ্যালয়ত পঢ়া আছে। সেইফালৰ পৰা যিহেতু এজন আছে মোৰ প্ৰায় লগৰে, ভগৱান গিৰি নাম, মোৰ নাম হৈছে পৰাগ ধাদুমীয়া। অনুভৱটো যথেষ্ট ভাল, যিহেতু মোৰ সমবয়সৰে এই বিদ্যালয়খন প্ৰতিষ্ঠা কালত হৈছিল। 1976 চনত মোৰ জন্ম, ঠিক একেটা বৰ্ষতে এই বিদ্যালয়ৰ প্ৰতিষ্ঠা লাভ কৰিছিলে। আজি যিহেতু 50 বছৰ অতিক্ৰম কৰিছে, ভাল লাগিছে। ইয়াকে সদ্যহতে মই মোৰ অনুভৱটো প্ৰকাশ কৰিছোঁ। ধন্যবাদ জনাইছোঁ। আপোনাৰ এনে অনুভৱ অকণমান দিয়ক। মোৰ অনুভৱ আজি সকলো ল'ৰা ছোৱালীক লগ পাই আজি ভাল লাগিছে। লগৰ আজি 30 বছৰমান 25 বছৰমান হৈ গ'ল লগ পোৱা নাছিল। সেইটো এনেকুৱা পবিত্ৰ মুহূৰ্ততে পোৱা যায়, মানে নহ'লে লগ নাপায়। ঠিক আছে বাৰু। বিয়া হৈছে নেকি? বিয়া পাতিলা ন? কিমান সৰুতে বিয়া? ক'লৈ বিয়া হৈছে? দৰাঙৰ? বৰ ধুনীয়া। তোমাৰ কোন ক্লাছত পঢ়িছা? ক্লাছ 7। তুমি? ক্লাছ 7। তুমি? তুমি? ক্লাছ 6। তুমি? 6। তুমি? মাহমৰা স্কুলতে ন? আজি সন্ধিয়ালৈ 4-5জনমান শিল্পী আগমন ঘটিব আৰু বিভিন্ন ধৰণৰ বৰ্ণিল কাৰ্যসূচী আমাৰ অনুষ্ঠান চলি আছে। ঘপককৈ লগ পালোঁ। আপোনালোকে ভালকৈ থাকক, শান্তিৰে থাকক। ফেমাছ আছামটো লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব আৰু ভাইটিলৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিম। আৰু দাদা গানটো সকলো কোনে কোনে শুনিলে কমেণ্ট এটা কৰি দিব। চিফলা বুলি গান এটা দিছোঁ মোৰ ওচৰত, সকলোৱে শুনিব। দাদা ইয়াতে পঢ়া, এই প্ৰাক্তন ছাত্ৰ? মই এখন স্কুলৰ প্ৰাক্তন ছাত্ৰ। 6 বছৰীয়া এটা কাহিনী আছে ইয়াত, গতিকে ভাল লাগিছে। সেইটো এটা ধুনীয়া সময় আৰু সকলোৱে ভালে থাকক তাকে কামনা কৰিছোঁ। হাতত ৰিয়ালৈ পানী টুকি থাকোঁতে মাজনী, হাতত ৰিয়ালৈ। মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী খুব এটা গৌৰৱৰ মুহূৰ্ত। আৰু ইয়াত সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি আইচেংফা ছ'চিয়েল ফাৰ্ম, এই ছ'চিয়েল ফাৰ্মনো কি আপোনালোকক তাৰে বিষয়ে অকণমান জনাব বিচাৰিছোঁ। মোৰ লগত আছে আইচেংফা ছ'চিয়েল ফাৰ্মৰ সঞ্চালক আছে আৰু ডক্টৰো আছে বাৰু। স্বাগতম জনাইছোঁ আমাৰ ফেমাছ আছাম ইউটিউব চেনেললৈ। এই আইচেংফা ছ'চিয়েল ফাৰ্ম কি বা কেনেধৰণে কাম কৰিছে অকণমান বুজাই দিলে ভাল পাওঁ। আইচেংফা ছ'চিয়েল ফাৰ্ম হৈছে এটা স্বেচ্ছাসেৱী সংগঠন। এই স্বেচ্ছাসেৱী সংগঠনটো 2024 চনৰ মে' মাহত আমি ৰেজিষ্ট্ৰেশ্যন কৰা এটা
সংগঠন। এই স্বেচ্ছাসেৱী সংগঠনটো ডিব্ৰুগড় জিলাত টিংখাঙৰ বৰ্তমান নাহৰকটীয়া বিধানসভা সমষ্টি অন্তৰ্গত মাহমৰা বৰপথাৰ গাঁও পঞ্চায়তৰ শিহুমৰা বৰপথাৰ গাঁও হেড অফিচ হয়। এই স্বেচ্ছাসেৱী সংগঠনটো জন্ম লগ্নৰ পৰা বিভিন্ন ধৰণৰ সামাজিক কাম কাজ কৰি অহা হৈছে। তাৰ ভিতৰত বান সাহায্য সেৱা, চকু চিকিৎসা শিবিৰ, বিনামূলীয়া চকু চিকিৎসা শিবিৰ, চশমা বিতৰণ কাৰ্যসূচী, এৱাৰনেছ কেম্প, প্লেণ্টেশ্যন, নামঘৰ, লাইব্ৰেৰী আদিলৈ ধৰ্মগ্ৰন্থ, মূল্যৱান পুথি প্ৰদান, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী কৰি অহা হৈছে। আৰু বৰ্তমান আমাৰ আইচেংফা ছ'চিয়েল ফৰামৰ হৈ মাহমৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহত আমি আমাৰ ফালৰ পৰা আমাৰ আইচেংফা ছ'চিয়েল ফৰামৰ উদ্যোগত জিলা স্বাস্থ্য বিভাগ আৰু অসম চিকিৎসা মহাবিদ্যালয়ৰ সহযোগত বিনামূলীয়া চকু চিকিৎসা শিবিৰ, বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ, বিনামূলীয়া দৰৱ বিতৰণ কাৰ্যসূচী, চশমা বিতৰণ কাৰ্যসূচী লোৱা হৈছে। বিগত দিনতো এনেকৈ ধৰণৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী বিভিন্ন স্থানত কৰি অহা হৈছে। এইবাৰ আমি এই সোণালী জয়ন্তী সমাৰোহৰ লগত সংগতি ৰাখি এই কাৰ্যসূচীত যিহেতু যথেষ্ট মানুহ যিসকলে মানে স্বাস্থ্যজনিত সমস্যাত ভুগি আছে তেখেতলোকক অংশগ্ৰহণ কৰা দেখা গৈছে। আহক আপোনালোকে সকলোৱে আমাৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিভিন্ন ধৰণৰ স্বাস্থ্যজনিত সমস্যাবিলাক আমাৰ আগত আমাৰ চিকিৎসক মহোদয়সকলৰ পৰামৰ্শ লৈ চিকিৎসা সেৱা গ্ৰহণ কৰক। আইচেংফা ছ'চিয়েল ফাৰ্মৰ আপুনি কি পদবীত আছে বা অনাগত দিনত কেনেধৰণৰ কাম কৰিম বুলি ভাবিছে? আইচেংফা ছ'চিয়েল ফাৰ্মৰ বৰ্তমান মই সঞ্চালকৰ দায়িত্বত আছোঁ আৰু অনাগত দিনত এনেধৰণে সমাজৰ বিভিন্ন ধৰণৰ ৰাইজৰ সেৱা কৰি যোৱা আমি চিন্তা চৰ্চা কৰি আছোঁ। শিক্ষাৰ ক্ষেত্ৰত, এগ্ৰিকালচাৰ ক্ষেত্ৰত, হেল্থ, এডুকেশ্যন, এগ্ৰিকালচাৰ, এনভাইৰনমেণ্ট ইত্যাদি বিভিন্ন ধৰণৰ কাম কাজ আমি মানে কৰি সমাজৰ ৰাইজসকলৰ লগত কৰি সমাজ ব্যৱস্থাটোক আগুৱাই লৈ যোৱা আমি চিন্তা চৰ্চা কৰা হৈছে। হয়, ধন্যবাদ জনাইছোঁ। আৰু আমাৰ লগত আছে আজি ইতিমধ্যে উপস্থিত হৈছে যোৱাকালি যিটো কাৰ্যসূচী হৈ গৈছে, আজি ইতিমধ্যে ডাক্তৰ চাহ আহি পাইছেহি। আমাৰ ডক্টৰ জ্যোতিৰঞ্জন পৰিদা ছাৰ আহি পাইছেহি আৰু আমাৰ লগত আছে আমাৰ বিষয়ববীয়াসকল। এই ইমানৰ পিছতো গদা পানী কথা নকয়, ইয়াৰ গাত বক বককৈ উতলি থকা গৰম পানী ঢাল, তেতিয়াহে ক'ব ঢালি দে। ইয়াক সমতাৰে ক'বা, কিয় নকয়? সমতাৰে ক'বা, ক'বা, ক'বই লাগিব, ক'বই লাগিব। ক'বই লাগিব, ক'বি নে নকওঁ? ক'বই লাগিব। এই গৰম লোহা হান, ইয়াক গৰম লোহা সানি দে, গৰম লোহা লগা। ইয়াৰ গাত আমলৈ মেলি দে, আমলৰি মেলি দে, আমলৈ মেলিছে। মানে কি হ'ল, পুখুৰীটোত সোমাই লৈছে ইহঁতে। সাংস্কৃতিক শোভাযাত্ৰাৰ দলটো যিহেতু দূৰলৈকে যাব সেইকাৰণে মানে গাড়ীত গৈছে সিহঁতি মাছ ধৰি ধৰি। মাছখিনি বিকিলে মানে পইচা পালে দিবা। তোমালোক কোন ক্লাছৰ পইচা? তুমি এইটো ঠিক আছে বাৰু। দীঘলীয়া লানি নিচিগা সাংস্কৃতিক শোভাযাত্ৰাৰ দলটো যিমান পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ।